নমস্কাৰ 10 ফেব্ৰুৱাৰী ৰাজ্যত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে নিউজ নেটৱৰ্কৰ হাতত। এই মুহূৰ্তত দিবলৈ গৈ আছো আজি প্ৰথমটো ব্ৰেকিং নিউজ। আধাৰ কাৰ্ড থকা সকলো ব্যক্তিৰ বাবে আহি পৰিছে এক ডাঙৰ খবৰ। আধাৰ কাৰ্ডৰ গৰাকীয়ে ফেব্ৰুৱাৰী মাহতে কৰিবলগীয়া এটা বিশেষ কাম। এই কাম নকৰিলে সমস্যাৰ সন্মুখীন হ'ব আধাৰ কাৰ্ডৰ গৰাকী। বিত্তীয় ব্যৱস্থা সুনিশ্চিত কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে এটা বিশেষ সিদ্ধান্ত। বন্ধ হ'ব পাৰে আপোনাৰ বেংক একাউণ্ট বা অন্যান্য বিত্তীয় লেনদেন। ডিজিটেল সেৱা বন্ধ হ'ব পাৰে আধাৰ কাৰ্ডৰ গৰাকীৰ। চৰকাৰী প্ৰতিটো সা সুবিধাৰ পৰা বঞ্চিত হ'ব লাগিব আধাৰ কাৰ্ড গৰাকীৰ। অন্যথা স্বয়ংক্ৰিয়ভাৱে বন্ধ হৈ পৰিব আপোনাৰ ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ড। এই সমস্যা সমাধানৰ বাবে আপোনাৰ হাতত আছে মাত্ৰ ফেব্ৰুৱাৰী মাহ। UIDAI আধাৰ কাৰ্ডৰ আপডেটৰ বাবে আনিছে এক নতুন নিয়ম। আধাৰ কাৰ্ড আপডেটৰ বাবে প্ৰয়োজন হ'ব পেন কাৰ্ড, ড্ৰাইভিং লাইচেন্স অথবা পাছপোৰ্ট। গৰাকীয়ে জমা দিব লাগিব ঠিকনাৰ প্ৰমাণ পত্ৰ। ঠিকনাৰ প্ৰমাণ পত্ৰ হিচাপে বিদ্যুতৰ বিল, ৰেচন কাৰ্ড, ভোটাৰ ID অথবা বেংকৰ তথ্য জমা দিব পাৰিব। এই মুহূৰ্তত লাখ লাখ আধাৰ কাৰ্ড থকা ব্যক্তিৰ বাবে আহি পৰিছে এক ডাঙৰ খবৰ। আগবাঢ়িছো আন এক খবৰলৈ। এইবাৰ লাখ লাখ মহিলাসকলৰ একাউণ্টত সোমাল ধন। পৰীক্ষা কৰক একাউণ্ট, ধন নাপালে এতিয়া অভিযোগ দিয়ক এই নম্বৰত। মুকলি কৰা হৈছে হেল্পলাইন নাম্বাৰ। লিখি লওক এই হেল্পলাইন নাম্বাৰটো 036122370054। এই নম্বৰত আপুনি অভিযোগ দিব পাৰিব। অৰুণোদয়, বৃদ্ধ পেঞ্চন, দিব্যাংগ বিধৱা পেঞ্চনৰ ধন সোমাইছে একাউণ্টত। চৰকাৰে এইসমূহ আঁচনিৰ বাবে ব্যয় কৰিছে 387 কোটিতকৈ অধিক টকা। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধন। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে অসম চৰকাৰে। DDB যোগে হিতাধিকাৰীয়ে লাভ কৰিব এই চৰকাৰী ধন। আগবাঢ়িছো পৰৱৰ্তী খবৰলৈ। শীঘ্ৰেই দেশত আহি আছে নতুন আয়কৰ আইন। নতুন পৰিৱৰ্তনত লাভালাভ হ'ব কৰদাতাৰ। শীঘ্ৰেই দেশত কৰদাতাৰ বাবে আহি আছে এক নতুন আয়কৰ আইন। সলনি হ'ব পূৰ্বৰ অৰ্থাৎ আয়কৰ আইন 1961। অহা সপ্তাহত সংসদীয় সমিতিৰ দ্বাৰা পুনৰীক্ষণ কৰা হ'ব আয়কৰ বিধেয়ক 2025। সংসদৰ গৃহীত হোৱাৰ পিছতে চৰকাৰে জাৰি কৰিব অধিসূচনা আৰু লগে লগে দেশত আইনত পৰিণত হ'ব এই বিধেয়কখন। নতুন আয়কৰ আইন বলবৎ হোৱাৰ লগে লগে জনসাধাৰণৰ ওপৰত পৰিব বিভিন্ন প্ৰভাৱ। ইয়াৰ দ্বাৰা সহজেই কৰদাতাই দাখিল কৰিব পাৰিব আয়কৰ ৰিটাৰ্ণ। এই আইনৰ জৰিয়তে পূৰ্বতকৈ কম হাৰত পৰিশোধ কৰিব লাগিব কৰ।